মই চাহ বনাইছোঁ। আজি ৰাতিপুৱা ভিডিঅ'টো চাহৰ পৰাই আৰম্ভ কৰি দিছোঁ আৰু সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰাতিপুৱা পানী খালোঁ, লাল চাহ খাম এতিয়া। ৰাতিপুৱা মই গৰম পানী খাওঁ সদায়, অলপ দেৰি ৰুই লওঁ গৰম পানী খোৱাৰ পাছত। তাৰপিছত এতিয়া চাহ বনাইছোঁ। এজনী আমাৰ বা দোকানলৈ গ'ল। অলপ দিনৰ আগত কৈছিলোঁ আমাৰ ছাগলীৰ লগতে গৰু সেই জগিছিলে বুলি। সেয়া এইটো মই অকণমানি পোৱালিটো, আৰু এটা জগিছে এটা এইটো। আজি ৰাতিপুৱাই মই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। চাহ বনালোঁ, চাহ খালোঁ। তাৰপিছত এতিয়া ভাজিবলৈ লৈছোঁ ভাত। ভাবিলোঁ ভাত ভাজোঁ, ৰাতিপুৱাইনো কি খাম। আৰু এতিয়া বহুত টাইম হ'ল, এতিয়া বাজিলে 9টা বাজিয়ে গ'ল, 10টা বাজিব হ'ল। সদায় দেৰিকৈ উঠোঁ। মায়ে কয় ইমান দেৰিকৈ উঠালৈ মানে কয় আৰু ইমান দেৰিকৈ উঠক, ইমান দেৰিকৈ উঠিব নালাগে। আৰু ঠাণ্ডা দিলে উঠিবই মন নাযায়, সেইবাবে বহুত দেৰি হৈ উঠা। 8টামানত উঠা হৈছেহে। মই কওঁ এতিয়াহে শুবলৈ পাইছোঁ ন, বিয়া হয়নো ক'ত ইমান দেৰিলৈকে শুবলৈ পাম। সোনকালে উঠিব লাগিব। সেইকাৰণে মাকৰ আগতে শুলেই ভাল ন। 8টাত উঠিছোঁ। এনেই গৰমকালি উঠিবলৈ ভাল, ঠাণ্ডাকালি উঠিবলৈ বেয়া লাগে। পাই থাকোঁ যে একদম কাপোৰৰ মাজত সোমাই থাকোঁ, ক'তনো উঠি আহিব মন যায়। চবৰে চাগে এনেকুৱাই হয়। মোৰতো এনেকুৱাই হয় দেই। মই একদম ঠাণ্ডাত শুবলৈ পালে ভালেই পাওঁ, আৰু মোৰ বেছি ঠাণ্ডাটো অলপ বেছি মোৰ, সেইবাবে শুইয়ে ভাল পাওঁ। এতিয়া ৰাতিপুৱাই আৰম্ভ কৰি দিলোঁ ভিডিঅ'টো। দিনটোৰ বাবে কি কি কৰোঁ আপোনালোকক দেখাই যাম সকলোবোৰ। মোৰ ইমান কাহ হৈছে, কাহত মানে মাতটো চাগে অলপ ভাগি আহিছে। এইডোখৰ একদম পূৰা কিবা লাগি গৈছেগৈ, বিষাই গৈছেগৈ, একদম পেটলৈকে বিষাই গৈছেগৈ কাহোঁতে। ৰাতিটো শুবই নোৱাৰোঁ কাহত। আৰু দুদিনমান ঘৰত নাছিলোঁ, আমাৰ ছোৱালীজনীৰ ঘৰতে গৈছিলোঁ। তাত ভিডিঅ' কৰা নহ'লে। সদায়নো কি কৰি থাকিম, তাহাঁতৰ ঘৰৰ আগতে দেখাই থৈছোঁ। আপোনালোকৰ আগৰ ভিডিঅ' যিসকলে চাইছে সেইসকলে গম পাব, নতুনকৈ অহাসকলে চালেহে গম পাব। আৰু আগতে ভিডিঅ' তাহাঁতৰ ঘৰত যাওঁতে কৰিছিলোঁ, 2টা ভিডিঅ' কৰি থোৱা আছিলে। এইবাৰ ভাবিলোঁ নকৰোঁ, থাকিবলৈ গৈছিলোঁ 2 দিন, নকৰিলোঁ পিছে ভিডিঅ'। একেটাকে দেখাই থাকিলে আপোনালোকে আমনি পাব পাৰে, সেইবাবে মই নেদেখালোঁ। আৰু মই যোৱা দিনাখন, তাৰ পিছদিনাখন মই যিদিনা আহিছোঁ সেইদিনাখন আমাৰ ঘৰত আকৌ এজনী ছাগলী জগিলে। দেখাম মই অকণমান পিছত। এতিয়া ভাতটো ভাজি লওঁ, কটা পেট থাকিলে দেৰি হৈ যাব অলপ, তেতিয়াহ'লে চাম ভিডিঅ'টো সম্পূৰ্ণকৈ। মই কৰি লৈ পেলাই এতিয়া বনাই আছোঁ, ভাত ভাজি আছোঁ। এয়া দি থৈছোঁ তেল। মানে সদায় ৰাতিপুৱা বাৰ কাৰণে ভাত বনাই দিয়া হয়। মায়ে ৰাতিপুৱা মানে বালে ভাতটো বনাই দিয়ে নে, আৰু দেউতা কাম যায় তেতিয়া বা দেউতালৈও বনাই দিয়ে। এতিয়া আজি মানে বেছি নাই আৰু, এয়া কুকাৰত সেইকেইটা আছে, সেইকেইটা এতিয়া মই ভাজি খাম। মই মানে এনেকৈ সুদাই ভাত খাই ভাল নাপাওঁ ৰাতিপুৱাই, সেইবাবে ভাজি ল'ম। ভাজি খাই ভাল পাওঁ ভাত। মেগী আছিলে, মেগী নাখালোঁ। সদায় মেগী খাই থকাটো ভাল নহয়, মোৰ পটককৈ গেছ হৈ যায়। মেগী নাখাই মোৰ ভাত ভজা হৈ গ'ল, খাই লওঁ। ভাত ভজা খাই মেলি আজৰি হ'লোঁ। আজি মানে যোগাৰটো বেছি নাছিলে, বিনো নাছিলে, কবি আছিলে অকণমান, আৰু গাজৰ আছিলে। গাজৰ বেছিকৈ দিলেও খাবলৈ বেয়া হয়। টমেট' চচটো শেষ হ'ল, গম নাপাওঁ, চালোঁ নাই, টমেট'টো শেষ হৈ থাকিলে, সেইটোও নাছিলে। তাৰপিছত চয়া চচ অকণমান আছিলে। তেনেকৈ বনালোঁ কাৰণে ইমান মানে চিম্পুলকৈ বনাইছোঁ যদিও অকণমান কিবাকিবি লাগে যোগাৰটো।
নাছিলে, খাবলৈ বেয়া হোৱা নাছিলে মানে, সেইটো থাকিলে অকণ ভাল লাগে, বেছি ভাল লাগে। অকণ বিচনাখন পাৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাম। বগৰী গছ আমাৰ খুৰাহঁতৰ ঘৰত যে বিলাতী বগৰী, আইতাহঁত থাকোঁ মানে আইতাহঁত থকা আগৰ পৰাই বহুত পুৰণি বগৰী হৈ যায়। মানে আগতে বেছি লাগিছিলে, আজিকালি সৰু সৰু হৈ থাকে আৰু খাবলৈ এতিয়া কেনেকুৱা হৈছে নাজানো, আজিলৈকে মুখত দিয়ে পোৱা নাই। আগতে দিছিলোঁ, এতিয়া মানে এইবছৰ মুখত দিয়া নাই এটাও। বিচাৰি আছোঁ, আৰু মোক কাহ হৈ আছে ন, খাব নোৱাৰিম। তলত ঢেৰ পৰি আছে, ইয়াত মানে বাদুলি আহে, এইবোৰ বাদুলি বা জিতি আহি পেলাই সৰুৱে থাকেহি। একদম তলখন বেয়া লগাকৈ একদম চব কিমান পৰি আছে। এই ডালটোত পূৰা লাগি আছে। আৰু এটা ডাল চাব দেই, ওপৰৰ পৰা বতাহত মানে পৰিলেই নে নাই কোনোবাই কাটিয়ে দিলে নাজানো, এই বগৰী লাগি আছে ডালকেইটাত। থাপতে পাইছোঁ, কিন্তু খাব নোৱাৰিম দেই, ভয় লাগে। বগৰী এইটো পকা নাই, ইয়াতকৈ ডাঙৰ হয়। বিচনাখন পাৰিয়ে ভাবিলোঁ বোলো অকণমানজনী চাই আহোঁগৈ, নাছিলোঁ দুদিন যে ঘৰত, সেইবাবে মন গ'ল চাই আহোঁগৈ বুলি। তাই শুই আছে, এতিয়া বগৰী তললৈ আহিছোঁ। সেইবছৰ প্ৰথম আহিছোঁহে মই বগৰী তললৈ এজোপালৈ, মানে বগৰী চাইছোঁ, কিন্তু মই খাব নোৱাৰিম, কাহ হৈছে ন। বগৰী চাই আছোঁ, তলত ঢেৰ পৰি আছে সেইজোপা বগৰী গছ। এইফালে চাগে সিহঁতি সৰু সৰু ল'ৰা ছোৱালীকেইটা উঠিছিলে দেই, উঠি গৈ পেলাই একদম পূৰা টিক পায়গৈ নহয়, ওপৰত পায়গৈ আৰু ভয় নকৰে নহয়, উঠি যায় পূৰা। ইমান বতাহ মাৰি আছে ইয়াত, ঠাণ্ডা ঠাণ্ডা পূৰা বতাহ মাৰিছে। আকৌ অকণমানি ল'ৰাটো বগৰী খাইছে নে? কওক, বগৰী খাইছ নে? কাম কৰি আছে, কামত বহুত চোকা। কালি ষষ্ঠী পূজা যাবি নে? হা, কি পিন্ধি যাবি? নহয়, কাপোৰ জানিছোঁ, চুৰিয়া চোলা পিন্ধি যাবি নে এনেই কিবা বেলেগ? লং পেণ্ট? হা, লং পেণ্ট। এয়া কামত বহুত চোকা হয় নাই? পঢ়াত কেনেকুৱা? ক কামত চোকা, পঢ়াত কেনেকুৱা? কৈ দে এবাৰ, এই হাতত লাগিবগৈ। এইবোৰ খুৰাহঁতৰ ঘৰৰ কুকুৰা আৰু আছে, এতিয়া এইকেইটাহে মেলি দিছে নেকি, বেলেগ বেলেগকৈ মেলি থাকে হ'বলা। ইয়াতকৈ সৰু আছে আৰু ডাঙৰো আছে, বহুত আছে। মেলি মানে একেলগতে মেলি দিলে মানে চাই পেলাই বেলেগ ভাল লাগে। আৰু সোনকালে নেমেলে, দেৰি দেৰিকৈ মেলে, আজিহে সোনকালে মেলি দিছে। আজি ৰ'দটো এবাৰ ওলাইছে এবাৰ সোমাইছে, ইমান ঠাণ্ডা লাগিছে। অলপ ৰ'দ দিব লাগে, এইকেইদিনটো দিয়াই নাই ন, অলপ ৰ'দটো ওলাব লাগে। মই কৈছোঁ যেতিয়ানো ক'ত ওলাব, তেওঁ বোলো ইমান ঠাণ্ডা বতাহ মাৰিছে, কাহ হৈ আছে, অশান্তি লাগি গৈছে দেই। আমাৰ যে অকণমানি পোৱালীকেইটা দেখাম চাব দেই। এইটো এটা দেখিছে, এইটো এটা, সেইটো এটা, এটা ক'ত গ'ল জানো? এই টকতাখন তলত সোমাই আছে, দেখাই আছোঁ ৰ'ব, কেনেকৈ টকতাখনত তলত সোমাই আছে চাব। আছে ঠাণ্ডাত এইজনী তাৰ মাক, ইটো এটা, আৰু এইটো আগৰ ডাঙৰটো আমাৰ লগত যে লাগি থাকে সেইটো, আৰু আছে ছাগলী, এইটো লাগি আহিব এতিয়া গাত, গাত লাগি আহে সি। হেল্ল' গাইজ, মই গাড়ীলৈ গৰম পানী কৰি আছোঁ। কুকুৰাকেইটা সদায় মই ভিডিঅ' কৰিব সময়তে চিঞৰিব আৰু, পানী গৰম কৰি আছোঁ। সেয়া কাঁহী বাতি ধুলোঁ, ধুই মেলি সেনেকৈ ৰ'দত শুকুৱাই থওঁ অলপ দেৰি, মানে পানীটো টোক খালে ভাল আৰু চাফা লাগে। তাৰপিছত এতিয়া ভাবিছোঁ বহুত দিনতে মানে সাঁচি বুলি
খুৰা ল'ৰাটোৱে মানে এনেকৈ সেই মাটিৰ লগত এনেকৈ কিবা গোবৰ মিক্স কৰি বা আৰু কিবা কিবি দি পুলিবোৰ তাক পলিথিন কিনি দিয়া হৈছিলে। সি ল'লে 2টামান আৰু আমাৰ ঘৰলৈ দিছিলে 10টামান হ'ব চাপতে। এটা কি হ'ল গতি ভাবিছোঁ এতিয়া মই নিজে গাঁত এটা খান্দি 2টামান ৰুই দিওঁচোন। চাপৰবোৰ দেখাই আছোঁ হৈ গ'লগৈ। দেখিছে নাই এজোপাহে আছেগৈ ভালকৈ, এজোপাততো একো নায়েই দেখিছে নাই, এইটোত একো নায়েই। পিছত সেইজোপা আছে, এইযোৰ 2জোপামান ৰুই দিওঁচোন। পাত এইটোত পাতেই নাই। এই 2জোপা ধুনীয়া হৈ আছে, ৰুই দিলে বোলো অকণমান কিবা এটা হওক। এজোপাটো দেখিছে শুকাই গৈছে। মই বহুত দিনতে ভাবিছিলোঁ বোলো লগাই দিওঁ, কিন্তু গাঁত খান্দিব নোৱাৰোঁ। দেউতাক কৈছিলোঁ, দেউতাও টাইম নাই পোৱা, দেউতা গাটো ভাল নহয়। এতিয়া ভাবিছোঁ এনেকৈ নষ্ট হৈ যোৱাতকৈ মই নিজে কামটো কৰাই ভাল। অলপ গাঁতটো খান্দি লওঁ এতিয়া। মই আজি এটা ৰুলোঁ আৰু এটা এনেকুৱা 4দিনমানৰ ৰুই দিম। 2টামান ৰুম আৰু যিমানটো পাৰোঁ। ডাঙৰ হৈ গ'লে ওচৰত হ'লে দিগদাৰ হ'ব যে। ডাঙৰ হয় নহয় এইটো নাজানো, ৰুই দিছোঁ আৰু চাওঁ হয় নহয়। ইজোপা মই এজোপা ৰুই দিছোঁ সাঁচি। হৈ আছে গৰম পানী মই গা ধুবলৈ। চাইছে চব সিহঁতি খাবলৈ কিবা আনিছোঁ বুলি। মই একো নানা দেই, আনিব মায়ে দিবই। মই খেৰ আনিবলৈ আহিছোঁ। মানে খেৰৰ পুলিটো দূৰত আছে, খেৰ লৈ যাওঁ জুই ধৰিবৰ কাৰণে। সেইটো পোৱালিকেইটা আৰু বাঁহ কাটি থোৱা আছে, বাঁহবোৰ কাটি মুকলি কৰি দিছে। আমাৰ এতিয়া বাইদেউ সেই তালৈকে আছে। জপনাখন যে দেখিছে সেইখন নহয়, এই এতিয়া বাঁহ হৈ আছে যে, এই বাঁহনিখন দেখিছে যে সেইখিনিকে আছে। খেৰ আনিবলৈ আহিছিলোঁ। ইয়াত সৰুতেহে মনত পৰে, ইয়াত উঠি পূৰা জঁপিয়াওঁ সৰু থাকোঁতে। এতিয়া আৰু ডাঙৰ হ'লোঁ এইবোৰ নাই কৰিব লাগিলোঁ। তো দেখিছে বেয়া হৈ থাকিলে। জেৰক্সৰ মেচিন আছিলে, জেৰক্স কৰা বেয়া হৈ থাকিলে। সৰু থকাহেঁতেন খেলিলোহেঁতেন, এতিয়া ডাঙৰ হ'লেহে কি খেলিবা ন। সৰুতে এইবোৰ পালেই হয় আৰু কিবা পালেই হয় একদম আজি থাকক খেলিবলৈ একদম লৈ আহোঁ। আমাৰ খুৰা ছোৱালীজনী আছিলে, তাই মই দুইজনী পূৰা খেলিলোঁ। খাইছে দেখিছে গোটেই ৰাস্তাটো পাত। এয়া মায়ে আহি পেলাই ভাত বনাবৰ বাবে মই গৰম পানী কৰি থৈছোঁ। মায়ে ছাগলী থ'ব গৈছে আৰু মায়ে আহি পেলাই বনাবহি ভাত। পানীটো মানে আমাৰ উতলাই দিয়া হয়, তাৰপাছত গেছতে সকলোবোৰ কৰা হয়। খালি পানীটো এনেকৈ জুইত গৰম কৰি লওঁ, তেতিয়া সোনকালে হয় আৰু। দেখিছে চেকুৰি আহিছে মোৰ ওচৰলৈ, দেখিছা। এয়া গৰম হোৱাৰ পিছত মায়ে ভাত বনাব। দেখিছে ঔটেঙা আনি থোৱা আছে খাবলৈ, খোৱাহে নাই। দেউতাৰ গাটো ভাল হৈ থকা নাই যে, সেইবাবে খোৱা নাই। আৰু তাতে মোৰ কাহে ধৰি আছে। যাগে যা আমাৰ এইটো দেখিছে কেনেকুৱা উৎপতীয়া, দেখিছে গাইছ। দেখিছে এতিয়া মই ক'লেহে গম পাব ন, নকোৱাকৈ কেনেকৈ গম পাব। এতিয়া মই পালোহি এতিয়া মামাৰ ঘৰত। মই আগতে দেখাইছিলোঁ আপোনালোকক। যিসকল মোৰ ভিডিঅ'ত মানে আগৰ পৰা আছে সেইসকলে জানিব। মই মামা ছোৱালীজনী আগবঢ়াই আনিবলৈ আহিছিলোঁ। এই নামঘৰ দেখিছে এইখিনিৰ পৰা ওলাই আছে, সেইখিনি ৰাস্তা এটা আছে, সেইখিনিৰ পৰা দেখাইছিলোঁ এইটো মোৰ মামা ঘৰ বুলি। কিন্তু মই অহা নাছিলোঁ, মই তাহাঁতক সেইখিনিৰ পৰা আগবঢ়াই নিছিলোঁ। এই দেখি আছোঁ ৰ'ব, এই মানুহজন যে আহি আছে সেইখিনিৰ পৰা দেখাইছিলোঁ। এতিয়া মামাৰ ফালে আহিছোঁ। এইবোৰ মুকলি পথাৰ, বহুত ঠাণ্ডা বতাহ মাৰি আছে ইয়াত। সেইবোৰ পথাৰ আৰু
সেইটো হৈছে এইখিনিতে আছে। এই হাবিখনৰ চাইডত আছে সৰু মা গাঁও। মই এতিয়া আহিছোঁ ডাঙৰ মা ঘৰলৈ। পথাৰ লাগিছে, ইয়াত থাকি মজা লাগে। এতিয়া মামা নাই, ডিউটি গ'ল। আইতাও আছে ভিতৰত। মামী আছিলে মানে এবছৰ হ'ল ঢুকালে। মামী থাকোঁতেতো মই ইয়াতে আছিলোঁহি। মই প্ৰায়ভাগ ইয়াত থকাই হয়, ঘৰলৈ নাযাওঁৱেই। এতিয়া মামী ঢুকালে অকলে বেয়াও লাগে আহিবলৈ, মামীলৈ মনত পৰে। মই আপোনালোকক ভিডিঅ'টো লগাই দিম, কোন মোৰ মামী ফটোখন মই লগাই দিম বাৰু ভিডিঅ'টোত। এয়া হৈছে মোৰ মামী। ঠাণ্ডা পাইছোঁ যে কাহ পুৰা ধৰিছে। পথাৰৰ মাছ তাতে এতিয়া আছে। সেইযোৰ চেণ্ডেল ওলমিয়াই যাবলৈকে মন নকৰিব, পতা অৱস্থা এটা ওলমিয়াইছে। এতিয়া মামাহঁতৰ ঘৰত মাত্ৰ মামা থাকে, মামা ল'ৰাটো বৌ থাকে, মানে আইতা থাকে। দেখাম ৰ'ব, আইতা ভিতৰত আছে, শুই আছে। কি ঠাণ্ডা। ঘৰত মানে গা পা ধুই ৰৈ নাথাকিলোঁ, মই গুচি আহিলোঁ। গা ধুলোঁ, ধূপ জ্বলালোঁ। তাৰপিছত ভাবিলোঁ আইতা মানে খোজ পাওঁগৈ, গাটো ভালে থকা নাই বোলো, ঘৰলৈ লৈ আহোঁগৈ বুলি আহিলোঁ। হৈছে মোৰ আইতা, হা নাই এজনী মোৰ আইতা, মাৰ মাক, আমাৰ মামা, হা নাই। গা ভাল পাইছে নাই? নাই কোনো ভাল, গোটেই বিষ পৰাবোৰ বিষাইছে, ভাল দৰৱ সানি আছো, নাই কাম দিয়া নাই। ভনেও এটা আনি থৈ গৈছিলোঁ। তেনেকৈ উঠি নাথাকিব, উঠি মেলি থাকিলে আকৌ পৰিব। বতাহে গতিয়াই লৈ গৈছে। বতাহ নাই, আন্ধাৰ হৈ আছে। খাই দিয়ক অকণমান, দি দিওঁ। চাহ বনাবলৈ আহিছোঁ। ইয়ালৈ আহিলে ময়ে চাহ বনোৱা হয়, মানে যোন আহে আৰু ল'ৰাইটো নবনায়। তাৰপিছত আইতাই বনাবতো নোৱাৰে, অকণ উঠিব পাৰে। ইমান নাই গাখীৰ, সেইবাবে মই বনাওঁ। ইমান নাই গাখীৰ, লাল চাহেকে দিওঁ, কাহেও ধৰি আছে। চাহখন বনাওঁ। আগতে মামী থাকিলে মামীয়ে বনায়, আইতাতো আইতাই বনায়। যেতিয়া গাটো বেয়া হ'ল ন, মই বনাওঁ। মই আহিলে বনাওঁ কেতিয়াবা। চাহটো বনাই লওঁ, ওচৰতে নহয়, যেতিয়াকৈ পিন্ধি আহিলে হয় আৰু। কি আছে গাখীৰৰ কথা কৈছোঁ। এইখন এনেই জুই ধৰা জেগা হয়। জুই ধৰা জেগা মানে আৰু ল'ৰাহে থকা, সেইবাবে ইমান চাফাও কৰিব নোৱাৰে। তাতে এতিয়া চাহ বনাবলৈ কৈছে, ভিতৰত পানীও নাই, মই পানী আনোগৈহে। সি অকলে কৰিব নোৱাৰে, সিমান কাম। ল'ৰা মানুহে আৰু কিমান কৰিব। এয়া মামাৰ ৰুম হয়, বনাই থাকোঁতেই মানে মামী ঢুকালে। এইটো সিহঁতৰ ঘৰত ডেকা ল'ৰাটো কাম বন নকৰে, শুই আছে। মই গৈ আছোঁ ইয়াত পানী লৈ, মানে বাহিৰতহে পানী আছে চিনটেক্সত, ভিতৰত এইটো খালী হৈ আছে, পানী নাই, আন্ধাৰ, একোকে দেখা নাই। চবলৈকে চাহ বনাই দিওঁ। বতাহ দেখিছে কেনেকৈ বতাহ মাৰিছে, গেছ জ্বলালতে গম পাই যোৱা হৈছে। পানীয়ে হ'ব চাগে। চাহটো বনাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। চাহ দি থৈছোঁ, কি বহাই থৈছে, জলকীয়া। চাহ দি আছোঁ। আৰু মানে ছোৱালী মানুহে যিমানটো মানে কৰিব পাৰে, ল'ৰা মানুহে কৰে, মানে ছোৱালী মানুহৰ নিচিনাকৈ সিমানটো কৰিব নোৱাৰে। মানে চাফা চিকুণ কৰাটো কৰে, চব কৰে। এতিয়া সিয়ে ভাত পানী বনায়, কেতিয়াবা সি নাথাকিলে মামায়ে বনায়।
আইতাইতো নোৱাৰে পৰাকেইদিন কৰিছিলে তাৰপিছতে আমি 2 এবছৰ হ'ল আৰু কাহে বেলেগ ধৰিছোঁ থাকিব পৰা নাই এয়া পানী উতলালে ৰৈ আছোঁ অকলশৰে মানে কৰিবলৈও চাগে মন নাযায় আৰু কিমাননো কৰি থাকিব এটা মানুহ মামাটো অফিচ গুচি যায় মামা এতিয়া অফিচলৈ গ'ল আৰু ঘৰত আইতাইহে থাকে মোৰ মূৰটো গোটেই বতাহ লাগি জপৰা হৈ আহিছে আইতাইহে সিহে থাকে দিনত সেইবাবে ভাত পানী সিয়ে বনায় আৰু মামায়ে খাই গ'ল ভাত পানী চাই এয়া দেখিছোঁ সি ভাত খালোঁ বুলি কৈছে কুকাৰত বনাই থৈ দিছে জ্বলাই ল'বলগীয়া হৈছে চাহ হোৱাই নাই চাব দেই এইটো দেখিছো দে পকাই মেওকে ঘূৰি ফুৰিছে কি খাবিনো কি খাবি তোক ভাত নাই দিয়া নি হা উতলি চাহ আইতাই কিবা কিবি সুধি আছে তাকে মই উত্তৰ দি আছো এতিয়া আগফালেলৈকে লৈ যাম খাওঁগে হৈ গ'ল তই লাইট জ্বলাই লাগিব বৈ লৈ গৈ লৈ গৈ আগৰ পৰা আহি ভাত খালোঁ ভাত খাই পেলাই কাঁহী বাতি ধুই মেলি সকলো কৰি মেলি মই অকণ বিচনাখনত পৰি দিছিলোঁ তাৰপিছত ইমান কাঁহি ধৰিছে তাৰপিছত এতিয়া বৰষুণ আহিব হৈছিলে বৰষুণ অহা লেখীয়াকৈ বতৰটো বেয়া হৈছিলে বৰষুণ দিয়া নাই গাজনি মাৰিছে আৰু কাঁহী বাতি সোমাই লৈ পেলাই এতিয়া চাহ খালোঁ চাহ খাই শুই আছোঁ বিচনাত ইমান কাঁহে ধৰিছে মোৰ অথনি মামা ঘৰলৈ যোৱাৰ পৰা এতিয়া শুইছোঁ ইমান কাঁহে ধৰিছে কিয় নাজানো দেই ডিঙিত এখন লগাই থৈছোঁ ঠাণ্ডা পোৱাৰ কাৰণে হৈছে চাগে ইমান কাঁহে ধৰিছে আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ আকৌ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম আজি দিনটো কি কৰিলোঁ চাব ভিডিঅ'টোত মই দিনটোত কি কৰিলোঁ বা ক'ত গ'লোঁ সকলোবোৰ দেখালোঁ আৰু বেলেগ এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম বাই